ৱেলকাম টু ফেক্টফুল ফ্ৰাইডেজ। আজি এটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা কওঁ যিয়ে আপোনাৰ গাড়ীৰ কেবিনৰ বায়ু বিশুদ্ধ আৰু পৰিষ্কাৰ হৈ থকাটো নিশ্চিত কৰে। এয়াৰ কণ্ডিচনাৰ ফিল্টাৰে প্ৰদূষকবোৰ আঁতৰাই ৰাখে আৰু লগতে সঠিক ভেণ্টিলেশ্যন নিশ্চিত কৰে। ফিল্টাৰবোৰ কেনেকৈ আঁতৰাই সলনি কৰিব পাৰি চাওঁ আহক। প্ৰথম পদক্ষেপটো হ'ল আপোনাৰ গাড়ীৰ গ্লোভ বক্সটো খুলি লওক। তাৰ পিছত ইয়াক আঁতৰাবলৈ গ্লোভ বক্সৰ দুয়োফালে ভিতৰলৈ প্ৰেছ কৰিব লাগিব। আপোনাৰ এচি ফিল্টাৰ সঠিকভাৱে আৰু সুৰক্ষিতভাৱে সলনি কৰা হৈছেনে সুনিশ্চিত কৰিবলৈ এই কৰিবলগীয়া আৰু নকৰিবলগীয়াসমূহ চাওক। অধিক বিৱৰণৰ বাবে অনাৰৰ মেনুৱেল চাওক। এতিয়া আপুনি মাত্ৰ কভাৰটো আঁতৰাই দিব লাগিব আৰু ভিতৰত এয়াৰ কণ্ডিচনাৰ ফিল্টাৰটো পাব। কেৱল ইয়াক উলিয়াই আনিব আৰু আপুনি এতিয়া ইয়াক নতুন এটাৰে সলনি কৰিব পাৰিব। এটা পৰিষ্কাৰ এচি ফিল্টাৰ বহুত সুবিধাৰ সৈতে আহে। ই আপোনাৰ গাড়ীৰ ভিতৰৰ বায়ু পৰিষ্কাৰ কৰি ৰাখে আৰু লগতে নিশ্চিত কৰে যে আপোনাৰ গাড়ীৰ কুলিং চিষ্টেম টান নহয়। এটা পৰিষ্কাৰ এচি ফিল্টাৰে বাহিৰা খৰচো ৰাহি কৰে কাৰণ আপোনাৰ চিষ্টেম মেৰামতিৰ প্ৰয়োজন কম হয়। নতুন ফিল্টাৰৰ বাবে আপমাৰ্ক ওপৰলৈ মুখ কৰাটো নিশ্চিত কৰক আৰু আপুনি এতিয়ালৈকে অনুসৰণ কৰা পদক্ষেপসমূহ ওলোটাকৈ পুনৰাবৃত্তি কৰক। আমি আপোনাৰ সহায়ৰ বাবে সদায় আছো। আজিলৈ ইমানেই। অহা সপ্তাহত আমি আকৌ আহিম আপোনালোকৰ ওচৰলৈ অন্য এটি ভিডিঅ' লৈ। তেতিয়ালৈ ফেক্টফুল ফ্ৰাইডেজৰ সৈতে জড়িত হৈ থাকক।